আহক এটা সৰু সুন্দৰ কাহিনীৰ মাধ্যমেৰে আমাৰ জীৱনৰ মূল্য কিমান বুজিবলৈ যত্ন কৰোঁ। এবাৰ এজন শিষ্যই গুৰুক গৈ সুধিলেগৈ, গুৰুদেৱ, মোৰ জীৱনৰ মূল্য কিমান? তেতিয়া গুৰুদেৱে এটা সৰু সাধাৰণ পাথৰ শিষ্যজনক দিলে আৰু ক'লে, তুমি কাইলৈ বজাৰত এই পাথৰটো বেচিবলৈ যাবা। কিন্তু এটা কথা মনত ৰাখিবা, কোনোবাই যদি এই পাথৰটোৰ দাম কিমান সোধে তেতিয়া তুমি মুখেৰে একো নামাতিবা আৰু দুটা আঙুলি দেখাই দিবা, কিন্তু পাথৰটো নেবেচিবা। সেই শিষ্যজনে পিছদিনা এই সাধাৰণ পাথৰটো লৈ বজাৰত বেচিবলৈ গ'ল। অলপ সময় বহি থকাৰ পাছত সেই পাথৰটো কিনিবলৈ এগৰাকী বুঢ়ী মানুহ আহিল আৰু বুঢ়ীগৰাকীয়ে সেই শিষ্যজনক সেই পাথৰটোৰ দাম কিমান সুধিলে। তেতিয়া সেই শিষ্যজনে কি কৰিলে, দুটা আঙুলি দেখাই দিলে। তেতিয়া বুঢ়ীজনীয়ে ক'লে যে তাৰমানে এই পাথৰটোৰ দাম 200 টকা। ঠিক আছে, মই তোমাক 200 টকা দিবলৈ সাজু আছো। শিষ্যজনে আচৰিত হ'ল আৰু তেওঁ ভাবিলে এই সাধাৰণ পাথৰটোৰ মূল্য 200 টকা নে? এনেদৰে ভাবি তেওঁ পাথৰটো লৈ গুৰুদেৱৰ ওচৰ পালেগৈ আৰু গুৰুদেৱক সকলোখিনি কথা বুজাই ক'লে। তাৰ পিছত গুৰুদেৱে সেই শিষ্যজনক ক'লে, তুমি এইবাৰ এই পাথৰটো লৈ এটা মিউজিয়ামলৈ যোৱা। সেই শিষ্যজনে সেই পাথৰটো লৈ মিউজিয়ামলৈ গ'ল আৰু মিউজিয়ামৰ মানুহজনে সেই পাথৰটো কিনিব বিচাৰিলে আৰু তেতিয়া শিষ্যজনক সুধিলে, এই পাথৰটোৰ মূল্য কিমান? তেতিয়া সেই শিষ্যজনে পুনৰ দুটা আঙুলি দেখালে। তেতিয়া সেই মিউজিয়ামৰ মানুহজনে ক'লে যে তাৰমানে এই পাথৰটোৰ মূল্য 20,000 টকা। ঠিক আছে, মই 20,000 টকা দিবলৈ সাজু আছো। এইবাৰো পুনৰ ল'ৰাজন আচৰিত হৈ গ'ল আৰু তেওঁ গুৰুদেৱক গৈ সকলোখিনি কথা ক'লে। তাৰ পিছত গুৰুদেৱে এইবাৰ ক'লে, তোমাক এইবাৰ আচল ঠাইত মই পঠাই আছো। তুমি এইবাৰ এটা কাম কৰা, এই পাথৰটো লৈ আটাইতকৈ মূল্যৱান পাথৰ বেচা দোকানলৈ যোৱা। তেতিয়া সেই শিষ্যজনে সেই পাথৰটো লৈ মূল্যৱান পাথৰ বেচা দোকান এখনলৈ গ'ল। দোকানীজনে সেই ল'ৰাজনৰ হাতত পাথৰটো দেখাৰ লগে লগে অবাক হৈ গ'ল। তাৰ পিছত ল'ৰাজনক তেখেতৰ ওচৰলৈ মাতি লৈ গ'ল। মাতি লৈ যোৱাৰ পাছত সুধিলে, তুমি এই পাথৰটো ক'ত পালা? মই ইমান দিন ধৰি এই পাথৰটোকে মই বিচাৰি আছো। ইয়াৰ মূল্য তোমাক কিমান লাগিব কোৱা? তেতিয়া ল'ৰাজনে পুনৰ দুটা আঙুলি দেখাই দিলে। তাৰমানে তোমাক 2 লাখ টকা লাগিব। ঠিক আছে, মই তোমাক 2 লাখ টকা দিম, এই পাথৰটো মোক দিয়া। এইবাৰ ল'ৰাজন আৰু বেছি আচৰিত হ'ল। তেওঁ সপোনতো ভবা নাছিল যে এই সাধাৰণ পাথৰটো মূল্য কোনোবাই 2 লাখ টকা দিব বুলি। তেওঁ তৎক্ষণাত গৈ গুৰুদেৱক সকলোখিনি ক'লেগৈ। তেতিয়া গুৰুৱে শিষ্যক ক'লে যে মই তোমাক এই কথাটো বুজাবৰ বাবেই এনেকৈ এই পাথৰটো লৈ বেচিবলৈ যাবলৈ দিছিলো। তোমাৰ জীৱনটো এই পাথৰটোৰ দৰে। তুমি এতিয়া নিজেই ভাবা, তুমি তোমাৰ জীৱনটো 200 টকীয়া ঠাইত ৰাখিবা নে 2 লাখ টকীয়া ঠাইত ৰাখিবা? এই কাহিনীটোৰ পৰা আমি এইটোৱে শিকিব পাৰো যে আমি আমাৰ মূল্য সদায় সঠিক ঠাইত ৰাখিব লাগে। আমাক যিসকলে ভাল পায়, আমাক যিসকলে মৰম কৰে, তেওঁলোকৰ কাৰণে আমি মূল্যৱান। কিন্তু যিসকলে আমাক ব্যৱহাৰ কৰিম বুলি ভাবে, তেওঁলোকৰ ওচৰততো আমাৰ একোৱেই মূল্য নাই।